Hey guys, মই আজি আছো গোপালাৰ লগতে আৰু আমাৰ ধনুদাৰ ঘৰতে লগতে আজি ভিডিওটো আৰম্ভ কৰি দিলো মই বিবি ব্লগছ ইউটিউব চেনেলৰ পৰা আৰু গোপাল বি ব্লগছ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা ভিডিও লৈ যদি ভিডিওবোৰ চাই ভাল লাগে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব লাগিব আৰু এখন ঘৰত মই নতুন মেম্বাৰ মোক দেখিবলৈ কেনেকুৱা লাগিছে মন লগা হয়নে যদি ভাল লাগে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব তেতিয়াহ'লে আহক আজি ভিডিওটো আৰম্ভ কৰি দিও মই কৰি দিছো ডিং Hey guys, welcome to Gopal Vlog YouTube channel. সকলকে স্বাগতম জনাইছো এইগিদি পুৰা ভিডিও দিয়া নাই টাইগাৰ বিছনা পৰা আপোনালোকলৈ ভিডিওবোৰ লৈ আহিছো মানে একদিন নতুন ভিডিওবোৰ এডিবলৈও পোৱা নাই মানে আৰু তাতে উঠি ডাইৰেক্ট আপোনালোকলৈ হলো আজি এটা ভিডিও বনাব লাগিব বুলি ডাইৰেক্ট ভিডিওটো আৰম্ভ কৰিছো তাৰ আপোনালোকে শেষলৈকে ভিডিওটো চাই থাকিব আজি বহুত ধামাকা কাম হ'বগৈ ভিডিওটো চাই ভাল পালে লাইক এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিওটো আৰম্ভ কৰোঁ এইফালে আমাৰ দাদা পুৰা শুই মেলি আছে আৰু উঠি ডাইৰেক্ট গৈ আছোঁ ডাইৰেক্ট বাহিৰত গৈ আছোঁ এতিয়া মানে এইফালে মায়ে পুৰা যাওঁতি আছে এইফালে সোমাই সেইজনী যদি গা পা ধুই ডাইৰেক্ট বাহিৰলৈ আহি আছোঁ A few moments later. গাইজ মুখ হাতবোৰ ধুই লৈছোঁ এতিয়া গৰু দিবলৈ কৈ আছে আহি পেলাই চাহ খাম এতিয়া ডাইৰেক্ট মুখখন ধুই লৈছোঁ বাসমাতে নেদেখালো ন ইনি অকমান বাসমা দেখাম কিয় না মুখখনে দিব লাগে ধুই দিছো এই গাইজ এতিয়া গাখীৰ চাহ লগত গুগলি বিস্কুট দুখনৰ সৈতে চাহকণ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই লওঁ ৰ'ব চাহ এঘোপ গুগলি বিস্কুটৰ লগত গাখীৰ চাহ খোৱাহে কথা মই খাই লৈছোঁ আমাক আহি পেলাই আৰু দুটা দাদা এতিয়া লগতে ফটো এটা আছে ফটোটো চাহ খাই গৰুকেইজনী দি আহোঁগৈ এইকেইজনী আমাৰ ৰচকীয়া পমিলিক ডাইৰেক্ট পথাৰত দি মেলি আহি লওঁগৈ আকৌ লগ পাম আহি পেলাই এতিয়া গৰু চদি কেতিয়াবাই পালোহি কিন্তু এতিয়া ভিডিঅ' বনোৱা নাই বহুত কিবা কিবি হৈ আছিলে আৰু এতিয়া হৈছে টাইম চাই লওক 11:23 এতিয়া ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ গা পা ধুই লৈ আপোনাৰ গা পা ধুই মেলি আকৌ লগ কম আপোনালোকক এতিয়া মানে গাটো ধুই লওঁ দেই 1 2 3 যাদু 6.5 hours later. Hey guys, গা পা ধুই লৈ পুৰা ৰেডি হৈ গ'লো কাপোৰ কানি পিন্ধি তেল চেল সানি মেলি আজৰি হ'লো আৰু আমাৰ এইফালে এটা পতলো আছে পতলো কি কয় হাঁহি দে ভুম অকণ চলাই দে ভুম ঘূৰাই ইয়াত তেল লাগিছে লাগি আছিলে তাৰপৰা চাহ জাপা ডাইৰেক্ট লৈ আহি আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু ডাইৰেক্ট গৰু চৰু নিবলৈ আহি আছে সেইকেইজনে আপোনাক খৈছে নি আছে মানে মাইকী এইকেইদিন ভিডিঅ' দিব পৰা নাই পুৰা কণ্টেণ্ট ভাবি আছোঁ কিন্তু কণ্টেণ্টেই পোৱা নাই ভিডিঅ' দিবলৈ ভাবিলোঁ অলপ আপোনালোকক আমাৰ আগফালৰ পথাৰখন আছে সেই পথাৰখন অলপ দেখাই দিম বুলি ভাবিছোঁ আৰু ভিডিঅ' কণ্টেণ্ট বিচাৰি পোৱা নাই ভাল আৰু মোবাইলৰ কোৱালিটি ইমান ঠিক নহয় আৱাজবোৰ ভাল নাহে খাইলেও মানে গৰু দুজনী নিবলৈ আহিছোঁ অলপমান আপোনালোকক পথাৰখন দেখাই দিছোঁ আবেলি সময়তো পুৰা গৰু আনি মানে আপোনালোকক কৈছিলোঁ যে ৰাস্তাত লগ পাম বুলি ডাইৰেক্ট ৰাস্তাত আহিলে লগ পাই আছোঁ আৰু মানে সৈ সিটো জেগাত মানে সৈডোখৰতে গৰু দিয়া আছিলে তাৰপৰা আনি ঘৰত থৈ মেলি আহি আছোঁ এতিয়া এফালে আমাৰ ৰাস্তা এইটো ৰাস্তা মানে ইয়াতে সদায় ফুৰিবলৈ আহোঁ আজি নাহিলোঁ নহয় আপোনালোকক দেখাম বুলি আহিলোঁ মানে আৰু এইফালে এখন পথাৰ আছে পথাৰ মানে এইফালে পাহাৰ আছে অলপ দেখাইছোঁ জুম কৰি অলপ পাহাৰ এইফালে চবৰে ধান কাটি হৈ গ'ল এইটো ছাইডেও হৈ গ'ল মানে এতিয়া এইখন আমি যে টেঙা খাবলৈ আহিছিলোঁ এইখন বাৰীতে আছিলে ইয়াৰ পৰা নি পেলাই টেঙা খাইছিলোঁগৈ আৰু এতিয়া অলপ যাওঁ আৰু সেইফালে দুজনীমান আহিছে পূৰা ফুৰিবলৈ আমাৰ ঘৰৰ বাই কেমেৰা কোৱালিটি ভাল ইমান নহয় আৰু জাষ্ট দেখাইছোঁ
দেখাবলৈ চেষ্টা কৰিছোঁ মানে আপোনালোকক এটা কথা কওঁ মোৰ এটা হেৰি হৈ আছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই লাইক কৰে ছাবস্ক্ৰাইব নকৰে শ্বেয়াৰ নকৰে আপোনালোকৰ নতুন ভিডিঅ'বোৰ দিবলৈ মোৰ তেতিয়াহে মন যাব আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিলে আৰু শ্বেয়াৰ কৰিলে বিশেষকৈ মোক অতি শীঘ্ৰে আপোনালোকে 1K মোক ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব বুলি আশা ৰাখিলোঁ এনেকৈ আমাৰ গাঁওখনত এখন গাঁও যেতিয়া কেনেকুৱা হ'ব গাঁওখন বহুত মজা গাঁও আমাৰ এখন গাঁও মানে অলপ দেখাইছোঁ আকৌ অলপ A few moments later. guys, আমি এতিয়া গৈ আছোঁ গেটত আমাৰ এতিয়া পটক ঘৰত থৈ মেলি আকৌ গেটত আহি গ'লোঁ আমি দাদাই মই লগতে জল্দি আকৌ মানে অলপ বজাৰ কৰিবলগীয়া আছিল বজাৰ কৰিবলৈ কাৰণে দুইটা আহি গ'লোঁ এতিয়া এইখন অকণমান আগত আছে বজাৰখন এতিয়া গৈ আছোঁ আমি দুইটাই মানে